গুড মৰ্ণিং এভৰিৱান। ভালে আছেনে সকলোৱে? মই এইকেইদিন ইউটিউবত ভিডিঅ' দিব পৰা নাছিলোঁ, বিশেষ কিছুমান অসুবিধা হোৱাৰ বাবে। আজি 5 আগষ্ট, তো আজি শিক্ষক দিৱস। তো সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি মই এফালে যোৱা কথা আছে, ফুৰিবলৈ যাম, কিন্তু আপোনালোকক কৈ নিদিওঁ মই ক'ত যাম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, গম পাই থাকিব আমি ক'ত গৈছোঁ, কি কৰিছোঁ। আপোনালোকে চাই থাকিব, গম পাই থাকিব, কিন্তু মই আপোনালোকক এতিয়া কৈ নিদিওঁ দেই। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ। গা চা ধুই মেলি এতিয়া ওলাই ল'লোঁ। এতিয়া গাড়ী অহাৰ ৱেইট কৰি আছোঁ, আহিব, যাম, আপোনালোকক দেখাই গৈ থাকিম। এতিয়া মই যাওঁ। এতিয়া মই আহি আছোঁ, মই থ্ৰেডিং কৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ। ইমান ধুনীয়া, চবফালে সেউজীয়া সেউজীয়া। এইফালে পথাৰ চথাৰবিলাক ৰুইছে, বহুত ধুনীয়া লাগিছে। কিন্তু আজি বহুত ৰ'দ, ইমান আহিও ভাল লগা নাই, বহুত ৰ'দ। গৈ পাওঁ মানে কিমান দেৰি হ'ব আৰু। ময়ো গৈ আছোঁ, কিমান দেৰি লাগে নাজানো গৈ পাওঁতে। আপোনালোকক প্ৰথমতে জেগাডোখৰ কৈ নিদিওঁ মই ক'ত গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আপোনালোকে গম পাই থাকিব। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আমি য'ত গৈ আছোঁ বহুত এটা ধুনীয়া জেগা, আপোনালোকক চব দেখাম মই। আমি এতিয়া গৈ আছোঁ। এইফালে দেখাব। গেট পাছৰ কাৰণে ৰৈ মানে মই গাড়ীৰ ভিতৰত সিজি গৈছোঁ। আধা ঘণ্টামান হ'ল একে ঠাইতে বহি আছোঁ। ইমান টাইম লাগিছে, ইমান মানুহ ভিৰ, আৰু দেওবাৰ দিনটোততো চবেই ফ্ৰী থাকে, সেইটো কাৰণে কি ক'ম আৰু, বহুত আমনি লাগিছে। এতিয়া আমি গৈ আছোঁ, লাহে ধীৰে গৈ পামগৈ আৰু। আমি আহি পাইছোঁহি, লাহে পাইছোঁহি আৰু আহি। এয়া বহুত জাম লাগি আছে, গাড়ী বহুত জাম, ৰাস্তাও বহুত বেয়া আহি থাকোঁতে। এতিয়া আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি গৈ আছোঁ। আমি এতিয়া আহি পালোহি। ইয়াত বহুত ভিৰ, মানুহ বহুত ভিৰ ইফালে। এতিয়া আমি গৈ আছোঁ ইয়ালৈ, কি হয় দেখা যাব। ফাইনেলি আহি পালোহি 7K ৰিজৰ্ট, অৰুণাচলত আছে এইখন। এখন ধুনীয়া ৰিজৰ্ট, মানুহ বহুত ভিৰ। দেওবাৰ দিনটোত মানুহ বিশেষকৈ বেছি ভিৰ হয় কাৰণে ইয়াত সোমাব দিয়া নাই মানুহবিলাক, জাম লাগি আছে। আমি যেন তেন সোমালোঁ আৰু। এয়া ভিতৰৰ পৰিৱেশ। আমি গৈ আছোঁ এতিয়া পানীত নামিবৰ কাৰণে। বহুত ধুনীয়া জেগা, মানুহ কিন্তু বহুত ভিৰ হৈ আছে ইয়াতে। ইমান ধুনীয়া, গা ধুইছে, খুৱাই খাই আছে, কথা পাতিছে। আমি এতিয়া পানীত নামিব লৈছোঁ। পানীখিনি ৱাও, ইমান ধুনীয়া। এয়া পানীত নামিলোঁ, ইমান ভাল লাগিছে নামি। তাতে বহুত গৰম, পানীত নামি দিলোঁ, গা মন শীতল লাগি গ'ল। এনজয় কৰিলোঁ, বহুত ভাল লাগিলে আহি। এতিয়া মই চুলি তুলি তিতি গ'ল গোটেই। গা চা ধুলোঁ মানে কি আৰু, পানীত নামিলোঁ। এতিয়া আমি গৈ আছোঁ ঘৰলৈ, ভাত খাম আৰু ঘৰ যাম। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, আকৌ লগ পাম আপোনালোকক।